হেল্ল' এভৰিৱান, আপোনালোকক মোৰ চেনেল ঋতুমণি ঘৰলৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ গৌৰীপুৰৰ ফেমাছ গণেশ আখৰা টেম্পল। তো মই মোৰ ৰুমৰ পৰা ওলাই আহিছোঁ। খোজকাঢ়ি গৈ পালে হয় 5 মিনিটমান লাগে মোৰ ৰুমৰ পৰা। তো আপোনালোকে চাই থাকক গৌৰীপুৰৰ ফেমাছ গণেশ আখৰা টেম্পলটো। মই পাই গ'লোঁ আৰু এইটো মেইন ৰাস্তাটোৰ শেষ পাব। মেইন ৰাস্তাৰ সোঁফালে গৌৰীপুৰৰ বজাৰটো যায়, কিন্তু আজি মই নাযাওঁ। আৰু বাওঁফালে আপোনাৰ অলপ দূৰ গ'লে গণেশ আখৰাটো পাম আমি। তো ইয়াৰ সন্মুখত চাওকচোন, এটা সৰু বিল আছে। বিলটো বহুত ধুনীয়া। ৰাতিপুৱা আৰু আবেলি এই বিলৰ চাৰিওফালে মানুহে খোজকাঢ়িব আহে মৰ্ণিঙত। ভাল লাগে, মনটো ভাল লাগি যায়। এইটোৱে আপোনালোকৰ ফেমাছ গণেশ আখৰা টেম্পল। দেখা পাইছে চাগে, অলপ ভিতৰত গৈ দেখা পাওক। এৰে পৰা হ'ল আপোনালোকৰ এৰিয়াটো। এইটো চাওক, ফেমাছ গণেশ আখৰা টেম্পল। তো আহক সোমাই যাওঁ আমি মেইন গেটেৰে। এইটো হ'ল মেইন গেট আপোনাৰ গণেশ আখৰা টেম্পললৈ। এইটো হ'ল বাহিৰৰ পৰা পূৰা ফ্ৰণ্ট ভিউ। গেটৰ পৰা আপোনালোকে চাওক ফ্ৰণ্ট ভিউ। ইয়াৰে ৰাইট ছাইডত আপোনাৰ কিবা বেলেগ ঠাই আছে, মই নাজানো। আৰু মন্দিৰৰ পৰা লেফ্ট ছাইডে আপোনাৰ বজাৰ। তো ইয়াতে লিখা আছে ক'ভিড প্ৰট'কল মানি চলিবলৈ, মাস্ক ব্যৱহাৰ কৰিবলৈ। চ' আমি সোমাই যাওঁ আৰু এৰিয়াটো চাওকচোন, ইমান ধুনীয়া। এটা কথা মন কৰিব, মই আহি আছোঁ ফুৰি আপোনালোক গোটেই দেখাম। এটা কথা মন কৰিব, এইটো গণেশ মন্দিৰে হয়, কিন্তু গৌৰীপুৰৰ মানুহবিলাকে ইয়াক গণেশ আখৰা বুলি পৰিচিত, মানে গণেশ আখৰা বুলি কয়। এতিয়া কোনো মানুহ নাই ইয়াতে। অলপ সন্ধিয়া হ'লে আহিব সকলোৱে। ফেমাছ গণেশ আখৰা টেম্পল। এই লাইট যেতিয়া জ্বলে না, তেতিয়া বহুত ধুনীয়া লাগে। আমাৰ সকলোৰে মৰমৰ গণেশ বাবা। মূৰ্তিটো দেখিবলৈ কিমান ধুনীয়া। ময়ো সেৱা কৰিলোঁ, মনত বহুত ভক্তি ভাৱ লাগি উঠে। গণপতি বাপ্পা মৰিয়া। পিছফালে অকণমান ফুৰি আহোঁ। ইমান ধুনীয়াকৈ ৰাখিছে না মন্দিৰৰ চৌহদটো, কি ক'ম আৰু। চাৰিওফালে একদম চাফা। দেখিলেই মনটো মুগ্ধ হৈ যায়। চাওকচোন পিছফালৰ ভিউটো, পিছফালেও ইমান চাফা হৈ আছে। মানে একদম সকলো ভক্তিভাৱ জাগি উঠে মনত। ইয়াতেই টাইম স্পেণ্ড কৰিব মন যায়। ইয়াতে আপোনালোকে ধূপ চাকি ইয়াতে দিবলৈ, মন্দিৰৰ ভিতৰত আজিকালি সকলো মন্দিৰতে ভিতৰত দিব নিদিয়ে। তো ইয়াতে আপুনি ধূপ চাকি সকলো জ্বলাব পাৰে।
যে গণেশ আখৰাটো আছে এইটো হ'ল গৌৰীপুৰৰ মেইন পিক পইণ্ট মানে গৌৰীপুৰ বুলি ক'লে গণেশ আখৰাটো এটা মানে ফেমাছ এইটোতেই চিনাকি গৌৰীপুৰৰ আৰু গৌৰীপুৰৰ ইতিহাস বহুত আছে গৌৰীপুৰৰ ৰজা ঘৰ আছে ৰাজবাৰী আছে তো যদি মোৰ সম্ভৱ হয় মই আপোনালোকক সেইবিলাকো দেখাম এটা এটা কৰি এইটো হ'ল গণেশ আখৰাৰ কাৰ্যালয় গণেশ আখৰাত কিবা কাম গণেশ chaturthi আৰু গণেশ মেলা হ'লে ইয়াৰ পৰাই সকলো পৰিচালনা কৰে আখৰাৰ পৰা আৰু এইফালে আপোনাৰ গাৰ্ডেন আছে গাৰ্ডেনটো অলপ পিছত খুলি দিব সন্ধিয়া লাইট জ্বলালে বহুত ধুনীয়া লাগে আৰু ইয়াতে এটা সাইনবোৰ্ড আছে সেইটো মই পঢ়ি চালোঁ গণেশ মন্দিৰটো মানে গণেশ আখৰাটো স্থাপিত হৈছিল 1901 চনত আৰু ইমান পুৰণি মন্দিৰ চাক এতিয়াও ডেভেলপ কৰি আছে আৰু ইমান ধুনীয়াকৈ ৰাখিছে সেইটো বহুত মানে ভাল লাগি যায় মনটো তেওঁলোকে যে এতিয়াও ইমান ভালদৰে ৰাখিছে ইয়াৰ ৰাইজসকল ইয়াৰ কমিটি মানুহসকল সকলোৱে মিলি মই প্ৰায় সন্ধিয়া ইয়াতে আহোঁ আধা ঘণ্টামান থাকি যাওঁ ইয়াত যোনটো পৰিৱেশ আছে না তাতে আপুনি থাকিলে গোটেই টেনশ্যনে দূৰ হৈ যায় একদম পিচ মনটো পিচ হৈ যায় শান্তি চাৰিওপিনে শান্তি এইটো চাওক এইটো আপোনাৰ স্পেচিয়েল নতুনকৈ বনাইছে স্পেচিয়েলি ইয়াতে লেখা আছে ছিনিয়ৰ চিটিজেনছ আৰু VIP গেষ্ট মানে কোনোবা বুঢ়া মানুহ আহিলে তো তেওঁলোকে ইমান সময় খোজকাঢ়িব নোৱাৰিব সেইবাবে তেওঁলোকৰ বাবে ইয়াতে বহাৰ চিট দিছে আৰু VIP গেষ্ট কিছুমান আহিলে মিটিঙৰ বাবে ইয়াতে বনাইছে আৰু ধুনীয়াকৈ আপুনি আৰু মই যাব নোৱাৰিম সেই বুলি বুজিছে আপোনাৰ আৰু মোৰ কাৰণে সেই পিনে দূৰত এটা চিট আছে অলপ পিছত দেখাই আছোঁ তো এই আৰু এইটো মন্দিৰৰ সাইডৰ গাৰ্ডেন বহুত ধুনীয়াকৈ ৰাখিছে এইটোও বাহিৰৰ পৰাই ফটো চটো মাৰিব দিয়ে আৰু ভিতৰত সোমাব নিদিয়ে ইয়াতে তো ধুনীয়া লাগে ভালকৈ ৰাখিছে মন্দিৰৰ সাইডৰ গাৰ্ডেনটো এইফালে আপোনাৰ হাত মুখ ধোৱাৰ ধুনীয়া ব্যৱস্থা আছে আৰু এই সাইডত চাওক জোতা ৰখা হেলমেট ৰখা বেগ চেগ ৰখা ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে ইয়াতে ৰাখি আপুনি মন্দিৰত যাব পাৰে সেফ সাইড আৰু এইটো আপোনাৰ খোৱা পানীৰ ব্যৱস্থা আছে ধুনীয়াকৈ কৰিছে মানুহৰ ভক্তপ্ৰাণৰ খোৱা পানীৰ কাৰণেও যোগাৰ কৰা আছে মন্দিৰটো ভিতৰত গাৰ্ডেনত 6টা বজাতহে খুলিব আৰু এতিয়াও লাইটো দিয়া নাই তো মই ঘড়ীত বাজে এতিয়া 5টা 10 অলমষ্ট 15 মিনিটছ মই কি কৰিম বহি গৈছোঁ অকলে ক'ত যাম বাৰু কোনেও নাই তো অকণমান ইয়াতে স্পেণ্ড কৰি আছোঁ আৰু মানুহবোৰক চাই আছোঁ চব ইয়াতে ৰিলছ বনাই আছে কিমান মানুহে তাৰপিছত আৰু মানুহ আহি আছে তো আপোনাক দেখাই আছোঁ মই এই ছোৱালীবোৰ ৰিলছ বনাই আছে চব মই এটা ৰিলছ বনাইছোঁ ডেছক্ৰিপশ্যন লিংকত দি দিম চাব আপোনালোকে এতিয়া লাইট জ্বলিছে লাইট জ্বলিলে যেতিয়া ধুনীয়া দেখে না আপোনাক মই আকৌ এবাৰ দেখাই দিম চাওক সন্ধিয়া টাইম হৈ গৈছে লাইট জ্বলাই দিছে তো গণেশ মূৰ্তি চাওক আপোনাৰ ধুনীয়া লাইটিং কৰি আছে ৰঙা নীলা সেউজীয়া বহুত তো এতিয়া চাকি ধৰাইছে আপোনালোকে দেখা পাই আছে পুৰোহিত মহোদয় আহিছে তেতিয়া চাকি ধৰোৱা আছিল মই যেতিয়া আহিছিলোঁ এতিয়া চাকি বন্তি সব জ্বলাই দিয়া হৈছে আপোনালোকৰ মন্দিৰটো লাইট জ্বলাই দিছে বাহিৰৰ পৰা চাইব বহুত ধুনীয়া দেখা যায় গোটেই মন্দিৰটো লাইট জ্বলাই দিব আপোনালোকে
দেখিব না কিমান ধুনীয়া লাগে ন মনটো মানে মুগ্ধ হৈ যায় ইয়াতে চাওক আপোনালোকে মেৰ হয় শুধু কিন্তু শ্বুট কৰিবলৈ কোনো নাই চ' কি কৰিম আৰু দেখাব নোৱাৰিলোঁ নিজে শ্বুট কৰি নিজে ধৰাব নোৱাৰোঁ আৰু চ' বলক এই 6টা বাজি গৈছে ভিতৰৰ গাৰ্ডেনটো খুলিছে আমি চাওঁ গাৰ্ডেনৰ দৰ্জাটো খুলি দিছে বলক আমি গাৰ্ডেনৰ ভিতৰলৈ যাওঁ লাইটটো অলপ পিছত জ্বলাই দিব চাগে সন্ধিয়া হোৱা নাই ন তো এয়াই হ'ল আপোনাৰ গৌৰীপুৰৰ গণেশ আখৰাৰ গাৰ্ডেনৰ ভিতৰত উঠি আপুনি ফটো চটো উঠালে ভাল লাগে বলক মই কৈছোঁ এটা ভৱন আছে এইটো বিৰাট ডাঙৰ ভৱন আৰু ইয়াতে আপোনাৰ যেতিয়া গণেশ পূজা হয় তেতিয়া খোলা হয় কিছুমান অনুষ্ঠান পাৰ্বণত VIP মানুহবিলাকে ইয়াতে আহি থাকে তো এইটো হ'ল ভিউ এইটো চাওক না ভিউটো আপোনালোকক কোৱাৰ লগে লগে গাৰ্ডেন ভিউ গাৰ্ডেনৰ ভিতৰত এই লাইটিংবিলাক বহুত ধুনীয়া ইয়াতে চাব ইয়াতে গছত লাইট লগাইছে এইটো চাওক মই ওচৰৰ পৰা দেখাই দি আছোঁ এই লাইটটো গছত চাওক সৰু লাইট লগাইছে ইয়াতে তলত লাইট লগাইছে ফটো উঠিব মানে একদম আল্টিমেট ফটো কি ক'ম আৰু মানুহবোৰ ফটো উঠি আছে এজনকৈ বঢ়িয়াকৈ এইটোৱে আছিল আপোনালোকৰ গণেশ আখৰা মোৰ ফালৰ পৰা দেখুৱালোঁ যিমান পাৰোঁ যদি ভাল লাগিছে আপোনালোকে অকণমান সময়লৈ আহি চাব আৰু লগতে মোৰ ভিডিঅ'বোৰো চাব দেই প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবো কৰিব মই দেখিছোঁ আপোনালোকে আগৰ ভিডিঅ'বোৰ চাইছে কিন্তু লাইক নকৰে প্লিজ লাইক কৰিব আপোনালোকৰ মৰমৰ মোৰ বহুত প্ৰয়োজন আছে ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ অল